हेलो गाइज अस्सलामु आलैकुम स्वागतम जनाइছো আপোনালোকক মোৰ চেনেললৈ সন্ধিয়া হৈছে এতিয়া কিবা এটা মিঠা খাব মন গৈছে ভাবছো ফ্ৰুইটছও আছে ফ্ৰুইটছ কাস্টাৰ্ডকে বনাই দিও আম্মা আব্বাও কৈ আছে ফ্ৰুইটছ কাস্টাৰ্ড খাব মন যায় থাকা বুলি ভাইটিও আহিছে আজি গুৱাহাটীৰ পৰা ঘৰলৈ ভাবিছো ফ্ৰুইটছ কাস্টাৰ্ডকে বনাই দিও মোৰো মন যায় আছে কিবা এটা মিঠা এটা খাবৰ মন যায় আছে গতিকে চাই থাকক ভিডিওটো ফ্ৰুইটছখিনি সৰু সৰুকৈ কাটি লওঁ প্ৰথমে এই ফ্ৰুটছখিনি সৰু সৰুকৈ কাটি ললো মই এতিয়া আপেল লৈছো আম লৈছো আৰু আঙুৰ লৈছো আৰু ইফালে অলপমান ড্ৰাই ফ্ৰুটছ লৈছো ড্ৰাই ফ্ৰুটছখিনিও সৰু সৰুকৈ কাটি ল'ব লাগিব এখিনি ওপৰত দি দিম চাই থাকক ভিডিওটো এতিয়া এই বাটিটোত অকমান কেঁচা গাখীৰ লৈছো কেঁচা গাখীৰখিনিত মানে এতিয়া এক চামুচ বা 2 চামুচ কাস্টাৰ্ড মিক্স কৰিব লাগিব মই এই কাস্টাৰ্ডটোৱে ইউজ কৰিম এটো কাস্টাৰ্ড ভাল লাগে ভ্যানিলা ফ্লেভাৰৰ এখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব যাতে বাবলছ থাকি না যায় আৰু এনেকৈ ধুনীয়াকৈ মিক্স কৰি তলত গোটা গোটা হৈ থাকে গোটা গোটা হৈ যাতে নাথাকে তেনেকৈ মিক্স কৰি ল'ব লাগিব নলবেৰিয়া আপিনে গাইছ কথাৰ মাজতে নলবেৰিয়া ভাষা আহিয়ে যায় আৰু উপায় নাই দে আৰু কি কৰিম আৰু এতিয়া কেৰাহীটো ইয়াতে দি দিছোঁ মানে গৰম হ'ব দিছোঁ ইয়াতে গাখীৰ দিম মই তাজা গাখীৰে ইউজ কৰিছোঁ মই এইখিনি পৰিমাণৰ গাখীৰ ইউজ কৰিছোঁ এইখিনি ধুনীয়াকৈ উতল আহিব লাগিব এটা উতল হোৱাৰ পিছতহে হ'ব এইখিনি হৈ আছে ইয়াত মই এতিয়া চেনিটো দি দিছোঁ 3-4 চামুচমান হোৱাকৈ চেনিটো দিছোঁ আৰু মই যোনে যিমান চেনি খাই সিমানটো দিলেই হ'ল আৰু চেনিখিনি দিয়াৰ পিছত ধুনীয়াকৈ উতল আহিব লাগিব উতল অহাৰ পিছতহে হ'ব গাখীৰখিনি উতল আহি গৈছে এতিয়া কাস্টাৰ্ডখিনি মিক্স কৰি দিছোঁ এতিয়া কাস্টাৰ্ডখিনি দিয়াৰ পিছত লৰে থাকিব লাগে তাৰমানে নহ'লে তলত লাগি যায় বহি যায় গোটা হয় গোট মাৰি পেলাই তলত হেৰি হৈ যায় মানে লাগি যায় তলত মোৰ গেছৰ ফ্লেমটো ল' কৰা আছে অলপমান বঢ়াই দিছোঁ এইখিনি মই এনেকৈ এনেকৈ এৰি দিম অলপমান ঠাণ্ডা হোৱাক লাগে ঠাণ্ডা হ'লে এনেও গোট মাৰিয়ে যায় গোটাই হৈ যাব গতিকে মই গেছটো বন্ধ কৰি দিওঁ আৰু মই ফ্ৰুইটছখিনি এতিয়া ইয়াতে নেদাওঁ অলপমান ঠাণ্ডা হ'ব লাগিব ঠাণ্ডা হ'লেহে ইয়াতে দিম এইখিনি এতিয়া ঠাণ্ডা হৈ গৈছে ইয়াতে ফ্ৰুইটছখিনি এড কৰিম গোটেইখিনি ইয়াতে দিছোঁ ফ্ৰুইটছখিনি যেতিয়া সাৰ্ভ কৰিম সাৰ্ভ কৰোতে ড্ৰাই ফ্ৰুটছখিনি ওপৰত সৰু সৰুকৈ কাটি দিম এতিয়া ইয়াতে ফ্ৰুটছখিনি দিছোঁ আৰু অকমান সময় থৈ দিম এনেকৈ এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে এতিয়া সাৰ্ভ কৰিব লাগে ইয়াম্মি মিঠা খাই কোনে কোনে ভাল পায় জনাবচোন মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ মিঠা খাই কিন্তু এতিয়া অকমান কমাই দিছোঁ আৰু এয়া উলিয়াই লৈছোঁ 4টা বাটিত এতিয়া ইয়াতে কাজু দিছোঁ এয়া আলমণ্ড আৰু এতিয়া খিচমিচখিনি দিম আপুনি যি ভাল পায় যি ড্ৰাই ফ্ৰুটছ ভাল পায় সেই দিব পাৰি ইয়াতে ডালিমো দিব পাৰে কিন্তু মোৰ ওচৰত আজি ডালিম নাই ডালিম গুটি দিলে কিন্তু বহুত ধুনীয়া দেখাটো ধুনীয়া হয় আৰু টেষ্টটোও বহুত ধুনীয়া আহে এয়া ৰেডি হৈ গ'ল ইমান ধুনীয়া লাগিছে চাওকচোন সেইখিনি ফ্ৰিজত থৈও ঠাণ্ডা কৰিও খাব পাৰে গৰমৰ দিনত বহুত
বহুত বেছিয়ে টেষ্টি হয় তেতিয়া ঠাণ্ডা কৰি খালে কিন্তু মই ফ্ৰিজত থোৱা নাই বাৰু এনে নৰ্মেল টেম্পাৰেচাৰতে ঠাণ্ডা হ'ব দিছোঁ অকমান এতিয়া খাব পৰা ৰেডি হৈ গ'ল ঠিক আছে বাৰু আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই